আজি কাতি বিহু, গতিকে কাতি বিহুতো তুলসী পূজা কৰা হয়। সেইবাবে আমাৰ ঘৰৰ ওচৰৰ চিম্পী চাওকচোন, সিহঁতৰ কাণ্ড কাৰখানা আৰু কি সুন্দৰভাৱে সিহঁতি বাইক ভায়েক দুইটাই গোট খাই তুলসী পুলি ৰুইছে। আৰু সিহঁতৰ বয়সত আমি হয়তো একো বুজাই নাছিলোঁ। মাত্ৰ 3 বছৰ বয়স হৈছে, 2.5 বছৰ বয়স হৈছে, আৰু ল'ৰাটোৰ বয়স হৈছে 2 বছৰ। গতিকে সিহঁতৰ বয়সত আমি একো জনাই নাছিলোঁ, কিন্তু সিহঁতে আকৌ এয়া চাওকচোন কি সুন্দৰভাৱে তুলসী পুলি ৰুইছে আৰু এটাই মাটি কঢ়িয়াইছে, এটাই ৰুইছে। এনেদৰেই সিহঁতে কম বয়সতে সকলো কথা জানিব পাৰিছে। সঁচাকৈ ভাল লাগে। আৰু ছোৱালীজনীৰ কাণ্ড কাৰখানা বেলেগতকৈ বহুত বেলেগ। তাই বহুত ধুনীয়াকৈ ঠাই মুচিব জানে আৰু ধুনীয়াকৈ শেষত ঠাইও মুচিছে। মই সকলোখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভাবিলোঁ দেখাই দিওঁ। আৰু ভাল লাগিলে ভিডিঅ'টো, কাৰণ মোৰ ঘৰৰ কাষৰে হয়, গতিকে বৰ্তাৰ ল'ৰাৰ ছোৱালী হয়। এয়া আপোনালোকক দেখালোঁ ভিডিঅ'ৰ জৰিয়তে। কেনে হয় কমেণ্ট কৰিব। আজি তুলসী পূজা আৰু গধূলিলৈ তুলসী পূজা কৰিব। গতিকে আমি সকলোৱে কাতি বিহু পালন কৰোঁ এনেদৰে। সেই বয়সত আমি হয়তো একো বুজাই নাছিলোঁ। গতিকে আপোনালোকে আজি যিটো ভিডিঅ' মই বনালোঁ কেনেকুৱা হ'ল কমেণ্ট কৰিবচোন। আৰু ছোৱালীজনীৰ কাণ্ড কাৰখানা চাওকচোন, তাই ঠাই চাই মুচি ধুনীয়াকৈ তুলসী পুলি ৰুইছে। আৰু এনেদৰেই মই ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখাওঁ, আৰু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।